নমস্কাৰ এতিয়া গা পা ধুই কাম বন কৰি এটা আহিলোঁ এয়া আমাৰ পৰীক্ষিততী এয়া আইতা তেওঁলোক আজি যাবগৈ কিন্তু এওঁলোক ক'ত সোমাব এওঁলোকে নিজে ক'ব যদি দুআষাৰ কৈ দিয়ক নহয় বৰ্তমান আমি অহাও কেইবাদিন হ'ল নহয় এতিয়া আমি যোৰহাটত সোমামগৈ এতিয়া ইয়াৰ পৰা গৈ যোৰহাটৰ ছোৱালী তাতে থাকিম থাকি দুদিন তিনিদিন আৰু তাৰপিছত আকৌ যামগৈ আমাৰ ভকতসকলো আমাক বিচাৰি আছে নহয় আৰু ইয়াতো আৰু ভকতসকলে যি পায় যোৰহাটত নল'লেহি মোৰ ভাগ্য আছিল সকলোকে ধৰিবা এনেকৈ আহি যোৰহাটত পালোহি আৰু দৰ্টিক আমি বহুত মৰম চেনেহ কৰোঁ বহুত ভাল লাগে 3 বছৰ মূৰত আহিছে এতিয়া দৰ্টি কেতিয়াকৈ আহিব দুআষাৰ কৈ থৈ যাওক আকৌ কেতিয়াকৈ আহিব ভগৱন্তে কৃপা কৰিব লাগে নহয় তেওঁ যদি সুস্বাস্থ্যৰ সৈতে তেনেকৈ ৰাখে আপোনালোকক আহি এনেকৈ দৰ্শন দিম দেই আৰু আপোনালোকেও দৰ্টিক মৰম দিব বুলি আশা থাকিল কৃষ্ণ কৃষ্ণ নমস্কাৰ নিৰঞ্জন গোবিন্দ কৃষ্ণ কৃষ্ণ এইফালে হৈছে ধনঞ্জয় দৰ্টি কৃষ্ণ কৃষ্ণ দুআষাৰ কওক দৰ্টি আপুনিও আমি আহিলোঁ আজি প্ৰায় 12 দিনেই হ'ল গতিকে এই সমস্ত ওচৰলৈ আহি পেলাই আমি এপাক ঘূৰি আপোনাৰ আখৈফুটীয়া আৰু হেৰি মাছুৱৈ সোণপুৰাকে আদি কৰি জয়সাগৰ এয়া আদি কৰি ঘূৰি পকি আহি আকৌ আজি সোণপুৰাতে প্ৰৱেশ হৈছোঁহি আৰু এতিয়া আমি তাকে প্ৰসাদ পানী লগাই কৰি আৰু এয়া যাবলৈ ওলাইছোঁ গতিকে ইমানতে আমাৰ কথা সামৰণি মাৰিছোঁ দেই কৃষ্ণ 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 এইফালে দৰ্টিহঁতক আমি শেষৰ সেৱাভাগ কৰি লৈছোঁ সকলোৱে তেওঁলোক যিহেতু নগাঁৱলৈ বুলি যাবগৈ আৰু যিহেতু এতিয়া দৰ্টিহাট গ'লগৈ আৰু বিদায় বেলা তেওঁলোকৰ ভিডিঅ' কৰা নহ'ল খুব দুখ লাগিল আচলতে সেই ভিডিঅ' ভাগ কৰাৰ সময়ো নহ'ল আচলতে তেওঁলোক খুব লৰালৰিকৈ ষ্টেচনলৈ বুলি ওলাই গৈছে তো সেয়াই আছিল দৰ্টিহাটক আপোনালোকক দেখুৱালোঁ তেওঁলোকক মৰম দিব তেওঁলোকে যাতে ভালে থাকক আপোনালোকে আশীৰ্বাদ কৰিব তাকে আৰু এনেকুৱা নহয় যে দৰ্টিহাটে ইমান আমাক মৰম কৰে সদায় ফোন কৰে দৰ্টিয়ে তেওঁক বিদায় দিয়া সময়ত আৰু খুব দুখ লাগিল তো তাকে আৰু ইমানখিনি আছিল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি ৰাখিব